কিবা কাম কৰি আছা নেকি ক'ৰবাত? মানে কোম্পানী মই না আড্ডা মাৰি থাকা কৈছা ক'ৰবাত? সিহঁতে তো বিশ্বাস কৰে নে নকৰা? লগ বন্ধুৰ লগত থাকা পাৰা মই অলপমান শুনছোঁ কথাটো। তই আগতে ক বেলেগৰ কথা শুনবি না মোক বিশ্বাস কৰবি। এই গাড়ীখনতে কিনি দিছিলোঁ গাড়ীখন ক'ত তই আনা নাই? গাড়ীখন মই আগৰ খান বিকছোঁ এখন আৰু মই নতুনকৈ লৈছোঁ গাড়ী। চাবি গাড়ী বিকি ফেলে টকা পইচাটো মদ ভাং খাই ফেলে খেদা জিতি এইকেইটা মই ফাল্টু কথা কৈ কাম নাই মই যাওঁ যাব লাগে জলদি। সোনকালতে আহিবি। মই যাওঁ। রাজা ভাই খবর কেন নাই? খবৰ বেয়া দে, খবর বেয়া একেবাৰে বেয়া। কি কারণে? এইটো ল মিলা। কাম কাজ ভালকৈ চলি আছে না? আছে কেনে চলছি? ভালে বর্তমান আছে আর চলি বাকী পইচা চইচা আহিছেনে নাই? আইছি পইচা চাইবা দে বছ চিকনকে গেটে খাই ল হা। মই ঘৰত ফাঁকি দি আছোঁ গম পাইছেনে নাই? তই মোক সুধছি বোলে ক'ত যা পা মই কৈছোঁ মোৰ কাম আছে এটা মই কাম কৰিব যাওঁ তাত সেনেকৈ কৈ কিনি গুচি আহিছোঁ। উপায় নাই টাইম নিমিলে। তহঁতি খান কি কৰ কৰ জলদি কৰ। আৰু কোম্পানী দেখি কি চলি আছে? আছে ভালে আছে না? বেছ অ' ভাইয়া আজিকালি ছোৱালী তোৱালী দেখাই নাপাওঁ হৈছে দেখোন। ছোৱালী আইছি 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 দুটা আইছি ধুনীয়া ছোৱালী দেখোন এই বাহ রাজা ভাই মস্তি আছে মস্তি। বাহ বাহ কি দে অ' ছোৱালীহঁত এই ৰখ না। ঔষধ বনি এই কি ঔষধ বয়ে? ছোৱালীক ক'ব আহিছা আৰু কি গামোৰা পুতা হ'লে কি জোকাব নোৱাৰি নেকি? জোকাব নোৱাৰি আৰু ৰখ না। নাম্বাৰটো দিয়া না। তই দাদা আৰু দাদাক কৈ দিব লাগে দেউতা অ' দেউতা কি হৈছে বা? গাঁৱৰ পুতাকে আজি জটাইছে গামবুঢ়া পুতাকে জকাইছি সিহঁতে প্ৰত্যেকবাৰে তোমালোকক জোকাই আছে এনেকৈ ৰয় মই যাই আছোঁ ৰ'বা ৰ'বা। দাদা অ' দাদা কি হৈছে মন্ত্ৰী? আজি আমাক গাঁৱৰ পুতাকে জটাইছে কি গাঁওবুঢ়াৰ পুতাকে জকাইছি? গাঁওবুঢ়াই গাঁওখন শাসন কৰিব লাগে। গাঁওবুঢ়াৰ পুতাকে আপি জকে ফুৰে। ভণ্টি তই ভয় নকৰিবি, তোৰ লগত মই আছো। যা তই ভিতৰে যা। এই গাঁওবুঢ়াৰ পুতাকক ধৰি তিৰি আপি আহিবা নোৱাৰা হৈছি। আমাৰ আপিকো জকাইছি, আমাৰ খুৰাৰ আপিকো জকাইছি। নাই হৈছে গামোৰা পুতাক তাৰমানে কাম্পাৰ হৈছি কামপুৰত আমি যাই পেলাই আমি নহ'লে কথাটো জনাব লাগিব পুতাকৰ ব্যৱস্থা ল'ব লাগব যেনকে ল'ব লাগব। আমাক শেষ কৰি দিছি গাঁওখন ধৰি তিৰি আপি ওলবা নোৱাৰা হৈছি। আমি বহিবা নাই একে এই ভাইটিয়া আমাক বিচাৰ লাগে। বিচাৰ লাগে মই কৰি আছোঁ বহি লৈ আছো ভালকে বহি লৈ আছো। দে কি হৈছে তোমাৰ ল'ৰাই ইমান মানে বেয়া হৈছে মানে ৰাস্তাৰে তিৰি আপি যাব নোৱাৰি মানে জোকৰ ওপৰত অলপ শাসন কৰিব লাগে। এনেকুৱা হ'লে কিন্তু আমি দ্বিতীয় দিনা কিন্তু ব্যৱস্থা বেলেগ ল'ম। হয় হয় মোৰ ল'ৰাই পুৱাই মোক কৈছিল দেউতা মই কামত যাওঁ। ক'ত এইটো কথা হৈছে ঘটনাটো? আমাৰ আপি আহি আছিল, আহি থাকোঁতে মই ঘৰত মোক ক'লা কোনখিনি জেগাত?
বাৰু আচ্ছা ভাইটিহাত মই গাঁৱৰে গাঁওবুঢ়া না মই শাসন কৰিব লাগে গাঁওখনক মোৰ বদনামটো তোমাহাতে নকৰিবা মই ল'ৰাক মই শাসন কৰিম তোমাহাতে ক'তো নক'বা মোৰ বদনামটো উঠি যাব না মই শাসন কৰি আছোঁ ভাইটিহাত ক'তো নিলাবা হয় এইটো কথা মই শাসন কৰিম ল'ৰা মই সুধিমতো ল'ৰা অঁ হয় না নহয় হয় ল'ৰাটো আহা আহিবইতো গধূলা আহিব আহিলে মই সোধা পোছা কৰি পেলাই মই ঠিক মই হৈ লৈ না হয় না নহয় কথাটো মইতো সুধি চাব লাগিব তোমাৰ হাতে ইথান হাল্লা নকৰিবা মনে মনে যাবা মানে গাঁৱত এটা প্ৰচাৰ হৈ গ'লে মোৰ নামটো ধুনা হয় তোমাৰ হাতে যাৱা ইথান মই কৰি আছোঁ আপোনাৰ চিন্তা আপোনাৰ নকৰিবা। যদি নাম খেদাব নাংগে আপুনি আপোনাৰ ল'ৰাক আপুনি বুজাব অ, মই আছোঁ যাৱা ভাইটি তোমাৰ হাতে কাৰো নক'বা দ্বিতীয় দিনা যদি আহিব নালাগে অ ভাইটিয়া যা মই নক'বা কেনে কাম চলি আছে কাম চলি আছে তো পুৰা আগৰ দৰে চলি আছে আজি যোৱা নাই ইয়া চলি থাকা আৰু ঘৰতে আছে এই ঘৰতে আছো যাৱাই নাই এই আমাৰ গিলাৰো কাম ইথান বন্ধই হৈ আছে অ ক'তো অফিচে চফিচে যাব নালাগে পুৰা মোৰ এটা কাম আছিল কি মোক এখন দৰখাস্ত লিখি দিব লাগিছিল আপুনি অঁ দিম দিয়া দৰখাস্তখনৰ কাৰণে আহিছো তুমি কালি পুৱাই আহিবা হ'ব দিয়ক আজি আৰু সময়ো নাই মোৰ হ'ব দিয়ক এতিয়া মোক গৈ থাকো দিয়ক অঁ অঁ আপোনাৰ ল'ৰাই ছোৱালীটো আৰু এজন লগৰ ছোৱালীৰ লগত আহিছিল অহাৰ লগে লগে তাতেতো ল'ৰাই বয়াকে সেই ব্যৱহাৰ কৰিছে তাতে মোৰ মান হানি মোৰ নষ্ট কৰি পেলালা মানে মই বহু মানুহে আহি খাই খাবা মোক মই যা ভাইটি মই আগেতো আহিল 4জনমান মানুহ মই সিহঁতক বুজাই কৈছোঁ বোলে গাঁৱত প্ৰচাৰ নকৰিবা মোৰ এটা সন্মানৰ কথা আছে মই গাঁওখন শাসন কৰিব লাগে মোৰ ল'ৰাই এই কৰি আছে ভাইটি মই শাসন কৰি আছোঁ সাৱধান কৰি ৰাখিব ল'ৰা শুনছে মই আপোনাক ক'লো নাই আজি। নাই নাই ভাইটি শুনা তুমি বহাত ইমান ৰাগত নক'বা মই হয়, গাঁওবুঢ়া বৰ হ'লে মই বেয়া কাম কৰি ঠাণ্ডা আছে। মানুহক ঠাণ্ডা কৰিব লাগিব মোৰ ল'ৰা হ'লেও মই ঠাণ্ডা কৰিব লাগিব গাঁৱৰ মানুহ অত্যাচাৰ কৰিলেও সেই মানুহক মই ঠাণ্ডা কৰিব লাগিব তুমি ভুল নকৰিবা মই শাসন কৰি আছোঁ সেইটো পিছৰ বাৰ যদি আমাৰ হয় কিন্তু চাব মোৰ মান হানি অঁ মোৰ মই যাওঁ ঠাণ্ডা- এতিয়া বহু মানুহে আহি খেলাম মই ল'ৰাটোকতো আহিলে মই সুধলি সি নাই বুলি কয় যা মই ইলাক নিজে মই ছোৱালী হৈ যাম মোকো কি কৰে মই চাওঁ মোক সি জকাই জিতি মই তিথান ধৰি ল'ম কথাটো যা মই ইলাক কইনা হৈ মই যাম এখন লৈছো দে কালি ললো আৰু আজি পাৰ্টি পাৰ্টি খাবি কি খাবি কি দে তই গাহৰি খাবি বেলেগ দি বিয়াৰ আৰু গাহৰি খাবি দে আৰু মাথা মাৰি খাব নালাগে মই আছো তো মাথা মাৰিব নালাগে খালি কামবিলাক ভালকে চলি আছে অ দে ঠিকে আছে তাৰপিছত পিয়াই চিনালৰ কাষত দেখি চাহ এনেকে থাকে নেকি চাহ পিয়াইছি এই নম্বৰটো দি যাবা নেকি বোলে এই নম্বৰটো দি যাবা বৰকা পাইছি এবাৰ আমি ফুৰি আহিলোঁ লগৰ লগত ঘূৰি আহিলি অঁ কোনোবা মোৰ আগত ফাঁকি দি যাব চেষ্টা তই হা মই প্ৰমাণটো চাইছোঁ নহয় এই মানুহকেইটা খাই খাবা আহে গাঁৱৰ মানুহ কিমান আহিছে তই জানা খাই খাবা গাঁৱৰ মানুহটো সদায় মোৰ এটা কথা কৈ সন্মান আছে খাতে দেখোন। দিছা তই মোৰ খালি এটা কথা হ'ল এটাকে কথা কৈছে এতে? গাঁৱৰ মানুহে খাই খাব আহিছে সদায় চালা মই মানি লোৱা নাছিলোঁ মই নিজে মই ছোৱালী হৈ গৈছোঁ আজি প্ৰমাণ চাবা তই মোকো জকাইছা চিগাৰেট টানি ভাং টানি আছা তই মদ খাই আছা মই সেই মানুহক চাই ল'ম তোক মই চাই ল'ম চাই? চাই ল'ম মই। মই আজি তোৰ ওপৰত মই বিচাৰ দিম তেজপুত্ৰ পুত্ৰ কৰি তোক মই উলিয়াই দিম ঘৰৰ পাই এ তহঁতে যা
কবি যা যা। মোৰ পিছে মোৰ মই উলিয়াই দিম তোৰ নিচিনা পুত্ৰক মোক নালাগে যা হ'ব যা মোৰ তাৰ নালাগে যদি মই নিজে দেখে ল'ম মই কাকো ভয় চাই থাক, নকৰোঁ চাই থাক। এই মই মানুহ মাতবা মই মানুহ মই মাতবা খেদাওঁ যা যা মুখিয়ালকেইটা মাতি লৈ আহা গাঁৱৰ মুখিয়ালকেইটা মাতি লৈ আহা আপুনি মোক কেলৈ আপোনাৰ ঘৰলৈ মাতিছে মই গাঁৱৰ সভাপতি হিচাপে তোমাক মই এতিয়া মাতিছোঁ মই বোলে সভাপতিকো একবাৰ জনাওঁ কথাটো মোৰ ল'ৰাটো মানে বিৰাট বেয়া কাম কৰি আছে মোৰ কথা নামানে ঘৰৰ পৰাই মানে যাওঁ বুলি যাব যাই পেলাই ৰাস্তাই ঘাটে কিবা কৰি থাকিব ছোৱালী মাইকী মানুহ জকাই আহি গাঁৱৰ মানুহে মোক জানাই মই বিশ্বাস কৰা নাছিলোঁ মই প্ৰমাণটো চালোঁ মোৰ ছোৱালী হৈ গৈছিলোঁ যাওঁতে হয় কথাটো মই বিশ্বাস কৰিছোঁ সেই ল'ৰাক মই ৰাখাত নাই তেজপুৰ পুত্ৰ কৰি পেলাই মই ঠিক বিদায় দিম ঘৰৰ পৰাই অ' কথা সেইটোহে আচলতে এইটো বয়সৰ দোষ কি নাম তোমাৰ ৰাজা 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 তুমিতো এইটো বহুত বেয়া কথা কৰিছা গাঁওবুঢ়াৰ ল'ৰায়ে যদি হৈ এনেকুৱা কাম কৰা আৰু বেলেগ মানুহবিলাকে কি নকৰিব তোমাৰ লাজ নালাগে ঘৰত নাৰাখোঁ মই তোক মই ঘৰৰ পৰা উলিয়াই দিম মই তেজপুৰ পুত্ৰ কৈ মই ৰাইজৰ আগত মই কৈ দিছোঁ মই আৰু নাৰাখোঁ তোক দেউতা মোক এইবোৰ কাৰণে ক্ষমা কৰি দেউতা মই আৰু এনেকুৱা কাম কেতিয়াও ভুল নকৰোঁ আৰু দেউতা নাই মই ক্ষমা কৰিব নোৱাৰোঁ ক্ষমা কৰা মোৰ হেৰি নাই দেউতা মোক এইবোৰ কাৰণে মাক কৰি দেউতা মই আৰু এনেকুৱা কথা ভুল নকৰোঁ দেউতা তেজপুৰটো নকৰিব দেউতা মোক ইয়াক এইবাৰৰ কাৰণে আপুনি এৰি দিয়ক তেজপুত্ৰ কৰিব নালাগে হাজাৰ হ'লেও আপোনাৰ তেজৰে ল'ৰা আপোনাৰে ল'ৰা এইবাৰৰ কাৰণে ইয়াক এৰি দিয়ক আৰু আমি ৰাইজৰ লগত কথা পাতি ইয়াক এটা শাস্তি কিবা নিশ্চয় দিবলৈ চেষ্টা কৰিম আপোনালোকে ল'ৰাটোক ভালকৈ শাসন কৰি পেলাই এই কাম আৰু নকৰে যদি শাসন কৰি থৈ যাওক সৎকাৰে থৈ যাওক নকৰোঁ বুলি কৈ পেলাই তাতে কওক ৰাইজ কি কয় এইবাৰ সেইটোৱে হ'ব এইবাৰ প্ৰথম বাৰৰ কাৰণে আমি এইবাৰ ৰেহাই কৰি দিয়া হ'ব কি কয় ৰাইজ ঠিক আছে ঠিক আছে আমি এই ভাইটিটোক এইবাৰৰ কাৰণে ৰেহাই দিলোঁ কিন্তু ভৱিষ্যতে যাতে কোনো ছোৱালীক জকোৱা বুলি শুনো তেতিয়াহ'লে আমি গাঁৱৰ পৰা ইয়াক বাহিৰ কৰি দিবলৈ বাধ্য হ'ম মোৰ বহুত ডাঙৰ বনাই একবাৰ ইয়াতে কাণত ধৰি উঠাব সকলক এই কাম নকৰোঁ বুলি মই তিথানহে বিশ্বাস কৰিম ভাল হওক ভাল হ'ব লাগিব এইবাৰৰ পৰা যাতে এনেকুৱা কাম নকৰা তাৰ কাৰণে তুমি ক্ষমা প্ৰাৰ্থনা জনাব লাগিব ৰাইজৰ আগত পুৰা মই ক্ষমা বিচাৰিছোঁ পুৰা মই ভৰি দিছোঁ আপোনাক মোক ক্ষমা কৰি দিয়ক পুৰা মই আৰু ভুল নকৰোঁ এনেকুৱা এইবাৰলৈ ইয়াক ক্ষমা প্ৰাৰ্থনা কৰি দিয়া হ'ল ভৱিষ্যতে এনেকুৱা নকৰোঁ বুলি এওঁ দৃঢ় প্ৰতিজ্ঞ আৰু গাঁওবুঢ়া খুৰাকো জনাই থওঁ আপুনি আপোনাৰ ল'ৰা চাব ৰাইজ আজি মেলপাত ইমানতে সামৰিছোঁ